লৈ ভাতত খাব লাগে এতিয়া বলক সজিনাৰ ৰেচিপি বনাবলৈ এপোৱা সজিনা লৈছোঁ এইখিনি কোমল কোমল সজিনা এতিয়া সজিনা ওলাইছে কোমল কোমল সজিনাখিনি খাবলৈ খুব টেষ্টি হয় এতিয়া সজিনাখিনি টুকুৰা টুকুৰি কটা হ'ল আৰু এটা মিডিয়াম সাইজৰ আলুগুটি লৈছোঁ এইখিনি প্ৰথমতে বইল কৰিবৰ কাৰণে প্ৰেছাৰ কুকাৰত ভৰাইছোঁ দুটা বিলাহী লৈছোঁ বিলাহী দুটা লগত একেলগে বইল কৰি লওঁ এতিয়া ইণ্ডাকশ্যনত দিয়া হৈ গ'ল দুটা চিটি মাৰিলেই বনাব পৰা হৈ যাব দুটা চিটি মৰাৰ পাছত অকণমান ঠাণ্ডা হওক সেইখিনি সময়তে আমি যিখিনি বস্তু লাগিব পেষ্টখিনি আমি গোটাই লওঁ তাৰ কাৰণে পিঁয়াজ ল'লোঁ এটা তাৰপাছত আদা আৰু নহৰুখিনি কটা হৈ গ'ল পিঁয়াজ পাত ল'লোঁ এতিয়া এইখিনি বইল কৰাৰ পাছত এটা খৰাহিত ঢালি দিলোঁ সজিনাখিনি এইখিনি ঠাণ্ডা হৈছে লাহে লাহে এতিয়া ষ্ট'ভৰ ওপৰত কেৰাহীখন পতা হৈ গ'ল কেৰাহীখন গৰম হোৱাৰ লগে লগে তেল দিছোঁ মিঠাতেলটো অলপ সৰহকৈ লাগে সজিনাত তেতিয়াহে তাৰ যিটো টেষ্ট সেই টেষ্টটো আহে এতিয়া তেলখিনি অলপ সময় গৰম হ'বলৈ দিব লাগিব গৰম হোৱাৰ লগালগ ইয়াত যিখিনি মই পিঁয়াজ পাত নহৰু আদা লৈছোঁ গোটেইখিনি ভাজি ল'ব লাগিব পিঁয়াজখিনি দিয়া হৈ গৈছে সজিনাটো আমি এতিয়া ফাগুন মাহত খাবই লাগে এতিয়া ফাগুনতে মই আৰম্ভ কৰিছোঁ সজিনাটো স্বাস্থ্যৰ কাৰণে বহুতেই ভাল স্কিনৰ কাৰণে ভাল সেইকাৰণে মই সজিনাটো প্ৰথম ওলাওঁতে বজাৰৰ পৰা কিনি আনিছোঁ এতিয়া কোমল কোমল সজিনাটো একদম দাংগুটিৰ নিচিনা লাগে খাই খুব টেষ্ট লাগে এতিয়া গোটেইখিনি অকণমান সময় আমলৰি বৰণ ধৰালৈকে ভাজি লাগিব এতিয়া এইখিনি হৈছে এতিয়া মই ইয়াত দিব লাগিব বিলাহী দুটা দিব লাগিব হালধি এচামুচ দিছোঁ বেছি দিয়া নাই পৰিমাণ অনুসৰি বিলাহীকেইটা দি পেলাই তেলত গলাই ল'ব লাগিব নহ'লে পাছত গলি নাযাব সেইকাৰণে বিলাহীকেইটা আগতীয়াকৈ ইয়াত দি লওঁ তাৰপাছতহে সিজোৱা সজিনাখিনি ইয়াত দিম খুব ইজি আৰু চিম্পুল হয় ৰেচিপিটো প্ৰস্তুত কৰিবৰ কাৰণে আৰু খাবলৈ খুব টেষ্টি আৰু সোৱাদ ভৰা হয় এতিয়া বিলাহীকেইটা এনেধৰণে ভাঙি লওঁ তাৰ আগতে যে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব তেতিয়া যিসমূহ নতুন নতুন ৰেচিপি মই প্ৰস্তুত কৰোঁ সেই ভিডিঅ'সমূহ আপোনালোকে সকলোতকৈ আগত চাব পাৰিব আৰু আপোনালোকৰ ৰুচিপূৰ্ণভাৱে আপোনালোকে বনাব পাৰিব বনাই খাব পাৰিব আৰু আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব এতিয়া এইখিনি গোটেইখিনি বিলাহী গলি গৈছে এতিয়া বিলাহীখিনি হৈ গৈছে এতিয়া ইয়াত মই সজিনা আৰু আলুগুটি সিজোৱাখিনি দি দিছোঁ এতিয়া এইখিনি ভাল ধৰণে সংমিশ্ৰণ কৰিব লাগিব ইয়াত গোটেইখিনি সংমিশ্ৰণ কৰিব লাগিব আৰু নিমখ মই এচামুচমান দিম সিজাওঁতে নিমখ দি দিব পাৰে মই দিয়া নাই কিন্তু সিজাওঁতে নিমখটো দি দিলে সোমাই যায় মই দিয়া নহ'লে এতিয়া ইয়াত এচামুচমান মই নিমখ দি দিম এতিয়া ইয়াত দিব লাগিব ঠাণ্ডা পানী অলপ পানী দিব লাগিব ঠাণ্ডা পানী বা গৰম পানী দিলেই হয় মই গৰম পানীকে দি দিওঁ এতিয়া অকণমান পানী দি দিওঁ পানীখিনি দিলে অকণমান জুলীয়া হ'লে আৰু ইয়াৰ লগত আৰু একো নালাগে আৰু ভাত খাব পৰা হৈ যায় অলপ জুলীয়া হ'লেই এয়াই একো দাইল চব্জি বেলেগ নালাগে এয়াই ভাত খাব পৰা হৈ যায় এইখিনি এতিয়া ফাইনেলি 15 মিনিটমান সময় উতলিবলৈ দিব লাগিব 15 মিনিটমান উতলিব দিয়াৰ পাছত আমাৰ সজিনাৰ যিখিনি ৰেচিপি